চন 1972 তাৰিখ 6 অক্টোবৰ অসমৰ ইতিহাসত খোদিত হৈছিল এজন অষ্টম শ্ৰেণীৰ ছাত্ৰৰ নাম তেওঁৰ নাম আছিল মুজাম্মিল হক সকলোৱে তেওঁক মৰমতে মাতিছিল ধন্তি সেই সময় আছিল ভাষা আন্দোলনৰ সময় সদৌ অসম ছাত্ৰ সন্থাই মাতৃভাষাক মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবীত দিছিল 12 ঘণ্টীয়া অসম বন্ধ সেই সময়ত মুজাম্মিল হকৰ বয়স হৈছিল মাত্ৰ 13 বছৰ মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীত পঢ়ি আছিল তেওঁ ছাত্ৰ সন্থাৰ উদাত্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ গৈছিল আন বিদ্যালয়ৰ স্বেচ্ছাসেৱকসকলৰ সৈতে বন্ধৰ প্ৰতি সমৰ্থন আগনবঢ়াই একাংশ ব্যৱসায়ীয়ে খুলি ৰাখিছিল দোকান পোহাৰ সেই ব্যৱসায়ীসকলক দোকান পোহাৰ বন্ধ কৰোৱাৰ উদ্দেশ্যে সমনীয়া ছাত্ৰ বন্ধুসকলৰ সৈতে এখন ট্ৰাকত উঠি কেখুৰ মুজাম্মিলো ৰাওনা হৈছিল কিন্তু তেওঁ নাজানিছিল যে কি হ'ব পাৰে পৰিস্থিতি সেই স্থানলৈ গৈ উপস্থিত হোৱাৰ লগে লগে সৃষ্টি হৈছিল এক ভয়ংকৰ পৰিস্থিতিৰ এছাম লোকৰ নিৰ্মম অত্যাচাৰৰ বলি হৈছিল স্বেচ্ছাসেৱকসকল চোকা অস্ত্ৰ ইটাৰ টুকুৰা শিলগুটিৰে আক্ৰমণ চলোৱা হৈছিল ছাত্ৰৰ দলটোৰ ওপৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছাত্ৰসকল আঘাতপ্ৰাপ্তসকলে প্ৰাণৰ মমতাত আশ্ৰয় লৈছিল হোটেল দোকান মন্দিৰ মছজিদত আঘাতপ্ৰাপ্ত ধন্তিও দৌৰি গৈ ওচৰৰে মছজিদ এটাত আশ্ৰয় লৈছিল কিন্তু ধন্তিক দেখা পাই একাংশই ধৰি আনি লুৰ ৰদেৰে গুৰুলকৈ প্ৰহাৰ কৰি সংকটজনক অৱস্থাত পেলাই থৈ যায় প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজত যদিও পিছদিনা অৰ্থাৎ 6 অক্টোবৰৰ পুৱা 10:30 তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল ধন্তিৰ পৰিচয় হৈ পৰিছিল সেই মুহূৰ্তৰ পৰা ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা মুজাম্মিল হকৰ পিতৃ আছিল নাছিৰুদ্দিন আহমেদ মাতৃৰ নাম আছিল হামিদা বেগম শৈশৱৰ পৰাই ধন্তিৰ মনত সকলো সময়তে আছিল দেশমাতৃৰ প্ৰতি অগাধ শ্ৰদ্ধা ভক্তি প্ৰেম মুজাম্মিল হকৰ জন্ম হৈছিল 1957 চনৰ 14 জুলাইত ফুলকুমলীয়া বয়সত অজান মুলুকলৈ গতি কৰিছিল শ্বহীদ মুজাম্মিল হকে সেয়েহে ৰাজ্যবাসীয়ে আজিৰ দিনটোত সোঁৱৰে এইগৰাকী শ্বহীদক শ্বহীদ প্ৰণাম তোমাক নিউজ ডেস্ক ৰিপৰ্ট ঈশান নিউজ